ব্ৰেইন টু অপাৰেশ্যন ইমিডিয়েটলি অৰুণোদয় দিলে আৰু মই কিবা মই কিবা এটা পঠাই দিছোঁ বাবা নাই এতিয়া মই তোক এটা কাম কৰোঁ বাবা একদিন গুৱাহাটীত যাব লাগিব কেৰেলাৰ কোন হস্পিটেলত অপাৰেশ্যন কৰিলে তই এটা কাম কৰ কালি শুন কালি মা তই কালি এখেতক DC অফিচত লৈ যাবি লৈ গৈ গোটেই কথাখিনি তই অভিজিতৰ লগতো পাতিবি এটা হ'ল চিকিৎসাজনিত এটা হ'ল আৰ্থিক যি পাৰোঁ মই সহায় কৰিম হ'ব হ'ব তই চিন্তা নকৰে আৰু মনটো সাহসত ৰাখিব লাগিব বুজিলি চব মই কৰিম চব তোৰ ধাৰ তাৰ চব হ'ব ধাৰ তাৰ চব আপুনি বহি থাককচোন আপুনি বহিয়ে থাকক আপোনাক লাগে শিল্পী পেঞ্চন আই হেৰি দিয়ক হেৰি পুলক এখেতে তোৰ কালি কাৰ্যালয়ত যাব শিল্পী পেঞ্চনৰ কেনেকৈ আবেদন কৰিব লাগে গোটেইখিনি দেখাই দিবি কৰিলে চাই পেলাই মাজুলীৰ যিখিনি পাব লাগে গড়মূৰত